নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। সুস্থ হৈ উঠিছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। আয়ুসুন্দৰ হাস্পতালত চিকিৎসাৰ পিছত এতিয়া সুস্থ হৈ উঠিছে জুবিন দা। আজি যুৱ প্ৰজন্মৰ হাৰ্টটপগৰাকীক হাস্পতালৰ পৰা ৰিলিজ দিয়া হ'ল। 3 দিনৰ অন্তত হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল জুবিন গাৰ্গ। কিন্তু জুবিনক কিছুদিনৰ জিৰণি প্ৰয়োজন। সংবাদ মাধ্যমৰ আগত তেওঁ ক'লে যে খোৱা বোৱা নিয়মীয়া কৰি টোপনি ক্ষতিটো কমালে আকৌ পুনৰ ফিটফাট হৈ যাম। উল্লেখযোগ্য যে ডিব্ৰুগড় এখন ৰিজৰ্টৰ বাথৰুমত পিছলি পৰি আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী। মূৰত আঘাত পাইছিল জুবিনে। জুবিনৰ মূৰত 5টাকৈ চিলাই পৰিছিল। তাৰ পাছত উন্নত চিকিৎসাৰ বাবে জুবিনক এয়াৰ এম্বুলেন্সেৰে গুৱাহাটীলৈ অনা হৈছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।